নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। ADRE 2 লৈ পেলাই মানে যি আমাৰ আগন্তুক যি মানে ৰিক্ৰুটমেণ্টৰ পৰীক্ষা হ'বলৈ গৈ আছে, ADRE 2 ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন গ্ৰেড 3 গ্ৰেড 4 দুইখনে যি পাতিবলৈ গৈ আছে, সেই পৰীক্ষাত আপোনালোকে জানে 22,000ৰো অধিক পদ থাকিব। সেই পৰীক্ষাৰ ক্ষেত্ৰত আপোনালোকে জানে যে এখন মিটিং হোৱা কথা আছিলে পৰহি। তাৰ ৰিলেটেড আপোনালোকৰ বৰ্তমান সময়ত কিছুমান খবৰ আহিছে, সেইখিনি আপোনালোকৰ ওচৰত জনাওঁ বুলি ভাবিলোঁ। বস্তু হৈছে যে আপোনালোকে আশা কৰিছোঁ আপোনালোকে বৰ্তমান সময়ত প্ৰিপাৰেশ্যন কৰি আছে আৰু আপোনালোকে পঢ়িয়ে আছে পৰীক্ষাৰ কাৰণে। কাৰণ পৰীক্ষা আপোনালোকৰ হয়তো এইবাৰ অলপ সোনকালে হ'বগৈ পাৰে, কাৰণ MP ইলেকশ্যন আপোনালোকৰ বহুত সোনকালে আহি আছে। এপ্ৰিলৰ মাজভাগত হয়তো মষ্ট প্ৰবেবলি MP ইলেকশ্যন আপোনালোকৰ হৈ যাব। সেইকাৰণে তাৰ আগত ৰিটেন পৰীক্ষা মষ্ট প্ৰবেবলি হোৱাৰ চান্সেছটো বহুতখিনিয়ে আছে। যি কি নহওক, আপোনালোকৰ বৰ্তমান সময়ত যি ADRE 2ৰ কথা যিটো চলি আছে, সেই তাৰ ক্ষেত্ৰত যি এই পদখিনি আছে, এই পদখিনিৰ ক্ষেত্ৰত আপোনালোকে এটা বস্তু বুজিব লাগিব যে ADRE 1ত আপোনালোকৰ যিখিনি মানুহে এপইণ্টমেণ্ট পালে, তাৰ পাছৰ পৰ্যায়ত বহুখিনি পদ খালী হৈ গৈছিলে। খালী হোৱাৰ ৰিজন মষ্টলি দুটা আছিলে। প্ৰথম ৰিজনটো হৈছে যে বহুখিনি মানুহে চেম আপোনালোকৰ একেজন মানুহে বহুকেইটা পদ আপোনালোকৰ পাইছিলে, অৰ্থাৎ চেম পাৰ্চনে মাল্টিপল পোষ্ট আপোনালোকৰ পাইছিলে, যাৰ বাবে তেওঁলোকে এটা পোষ্ট লৈছে আৰু তেওঁলোকে বাকী পদখিনি তেওঁলোকে এৰি দিছিলে, তেওঁলোকে জইন যিহেতু কৰিব নোৱাৰে বাৰু এজন মানুহে। দ্বিতীয় কথাটো হৈছে যে আপোনালোকৰ বহুখিনি মানুহে চাকৰি জইন কৰি পেলাই তেওঁলোকে ৰিজাইন মাৰি দিছিলে, যাৰ বাবে সেই পদটো পুনৰবাৰ খালী হৈ গ'ল। তৃতীয় আৰু এটা কণ্ডিশ্যন আছিলে যে একেজন মানুহে যিহেতু মাল্টিপল পোষ্ট তেওঁলোকে পাইছিলে, তেওঁলোকে এটা চাকৰি জইন কৰাৰ পিছত তেওঁলোকৰ ভাল নালাগিলে চাকৰি কৰি পেলাই। সেইটোৰ কাৰণে তেওঁলোকে 5 দিন 10 দিন এমাহৰ পাছতো তেওঁলোকে এৰি পেলাই তেওঁলোকে অন্য চাকৰি গৈ পেলাই তেওঁলোকে জইন কৰিলে, যিটো তেওঁলোকে পাছ কৰি থৈছিলে। এনেকুৱাও বহুখিনি এক্সাম্পল আছে, কিন্তু তাৰ বাবে তেওঁলোকে যিটো প্ৰথমতে জইন কৰিছিলে সেই পদটো খালী হৈ থাকি গ'ল। এই যি পষ্টবিলাক খালী হৈ থাকিলে, এই পষ্টবিলাকৰ ভেকেঞ্চি পজিশ্যন বহুখিনি লোৱা হৈছিলে। গভৰ্ণমেণ্টে সেইখিনি ভেকেঞ্চি পজিশ্যন লৈছিলে আৰু সেইখিনি লৈ পেলাই তেওঁলোকে কৈছিলে যে 22,000 পদ আপোনালোকৰ খালী আছে, কাৰণ যিখিনি এক্সিষ্টিং ভেকেঞ্চিজ আছিলে তাৰ লগত যিখিনি যোৱাবাৰৰ ADRE পদ খালী হৈছিলে সেইখিনি তেওঁলোকে লৈছিলে। লগতে যিখিনি মানুহ ৰিটায়াৰ হৈছিলে এই ৰিপৰ্ট যুগুতোৱাৰ আগতে, সেইখিনিৰ ক্ষেত্ৰত আপোনালোকৰ টোটেল কৰি পেলাই তেওঁলোকে সেই পদখিনি তেওঁলোকে সেই ফিগাৰটো পাইছিলে। ইয়াৰ পূৰ্বতেও আপোনালোকৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাবগৈ পাৰে যে তেওঁলোকে ডিটেইলকৈ তেওঁলোকে ভাগ কৰি দিছে যে হোম ডিপাৰ্টমেণ্টত কিমান আছে, হেল্থত কিমান আছে, ৰেভিনিউত কিমান আছে, বা আপোনালোকৰ বাকী ডিপাৰ্টমেণ্টত কিমান পদ আছে, সেই গোটেইখিনি তেওঁলোকে লিষ্টিং এখন কৰি পেলাই দিছিলে। সেইখন আপোনালোকৰ পূৰ্বৰ ভিডিঅ'ত দিয়া আছে, সেইখিনি আপোনালোকে চেক কৰিব পাৰে বা আপোনালোকে নিজেও পাইছে, যিহেতু গভৰ্ণমেণ্টে টেমপ্লেট ৰিলিজ কৰিছে আৰু টুইটাৰত হওক ফেচবুকত হওক আপোনালোকৰ সেই বস্তুবিলাক দিয়া থাকে বা নিউজতো সেই বস্তুখিনি দি থাকে। ইয়াৰ পাছৰ পৰ্যায়ত এতিয়া কি হ'ল যে তেওঁলোকে এখন এডিশ্যনেল লিষ্ট পাব্লিছ কৰিছিলে, যিখিনিৰ তেওঁলোকে কৈছে যে যিসকলে একে নম্বৰ পাইছিলে, একে নম্বৰ পোৱাৰ স্বত্তেও তেওঁলোকৰ যিহেতু একে মাৰ্ক পোৱাৰ কাৰণে চেম মাৰ্কত যিজনে হায়াৰ যাৰ এজ বেছি আছিলে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ব। সেইসকলে এপইণ্টমেণ্ট পালে, আৰু যিসকলৰ বয়স কম আছিলে সেই চেম পষ্টটোত চেম মাৰ্ক পোৱা মানুহৰ ক্ষেত্ৰত কৈছোঁ, সেই মানুহখিনি যিসকলৰ চিমিলাৰ মাৰ্ক পাইছিলে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ল। তেওঁলোকৰ এপইণ্টমেণ্ট হোৱাৰ পাছত 514 মান আছিলে, তেওঁলোকৰ এপইণ্টমেণ্ট হোৱাৰ পিছতো বহুখিনি অন্য পদ খালী হৈ থাকিলে। সেই গোটেই পষ্টবিলাকৰ অৰ্থাৎ আপোনালোকে এটা বস্তু বুজিব পাৰে যে তেওঁলোকক এপইণ্টমেণ্ট কৰাৰ পিছত গোটেই বস্তুখিনি প্ৰক্ৰিয়া সম্পাদন হৈ গৈছে। কিন্তু এটা বস্তু মই বাৰু এতিয়াও নুবুজিলোঁ যে যিসকল PWD কেণ্ডিডেট আছিলে, যিসকলে আপিল কৰিছিলে যে তেওঁলোকৰ যি GMCত তেওঁলোকৰ হৈছিলে মেডিকেল টেষ্ট হৈছিলে, সেইখিনিত তেওঁলোকে আপিল কৰিছিলে যে তেওঁলোকৰ যাক ফেইল বুলি তেওঁলোকক কৈছিলে, সেই মানুহখিনি বৰ্তমানলৈকে এপইণ্টমেণ্ট দিলে নাই, সেই বস্তুটো মোৰ ইমান খবৰ নাই। কিন্তু সেই চেম বস্তুটো নেক্সট ADRE ক্ষেত্ৰতো হ'ব পাৰে। এই বস্তুটো আমি অলপ গুৰুত্ব সহকাৰে লোৱাটো উচিত। বা যি কি নহওক, তেওঁলোকে পুনৰবাৰ সকলো বিভাগ যিমানবিলাক আমাৰ অসমত আছে, সকলো বিভাগৰ পৰা তেওঁলোকে ৰিপৰ্ট বিচাৰিছে যে কিমান তেওঁলোকৰ পোষ্ট খালী আছে। অৰ্থাৎ যিমান পদ আমাৰ প্ৰত্যেক অফিচতে থাকে, প্ৰতিটো অফিচতে যিমানখিনি আমাৰ পদ থাকে, সেই পদবিলাকৰ এগেইনষ্টত কিমানখিনি পদ ভেকেণ্ট হৈ আছে, আৰু কিমানখিনি পদ ধৰি লওক যোৱাবাৰ
এপইণ্টমেণ্ট হৈছিলে আৰু সেই এপইণ্টমেণ্টৰ এগেইনষ্টত কিমানে জইন কৰিলে কিমান মানুহে জইন কৰিলে কিমান খালী থাকি গ'ল মানে জইন নকৰিলে বা কিমানে ৰিজাইন কৰিবলৈ গুচি যোৱাৰ ফলত ভেকেণ্ট থাকি গ'ল তেনেকুৱা ধৰণৰ এটা ফিগাৰ ডিটেইল তেওঁলোকে বিচাৰিছে অৰ্থাৎ আপোনালোকে এটা নৰ্মেল প্ৰচেছত আপোনালোকে বুজিব পাৰে যে অফিচটোত কিমান পোষ্ট ফিল আপ হৈ আছে কিমান পোষ্ট ভেকেণ্ট হৈ আছে অৰ্থাৎ কিমান খালী আছে ওকে সো সেই বস্তুটো তেওঁলোকে বিচাৰিছে এই বস্তুটো বিচাৰাৰ কাৰণটো এটাই হৈছে যে তেওঁলোকে সেই টোটেল ফিগাৰটো তেওঁলোকে লৈ পেলাই তেওঁলোকে টোটেল মানে ভেকেন্সি পজিশ্যনটো তেওঁলোকে উলিয়াব যে কিমান পদ একচুৱেলি খালী হৈ আছে আৰু সেই বস্তুটো তেওঁলোকে ADRE 2ৰ যোগেদি তেওঁলোকে ফিল আপ কৰিব পাৰিব সো মই আপোনালোকক এখন লেটাৰ আপোনালোকক দেখাওঁ আপোনালোকে ভালদৰে বুজি পাব এবাৰ চাই লওক চেম্পল লেটাৰ এখন দেখাইছোঁ চাওক এটা ডিপাৰ্টমেণ্ট ফালৰ পৰা এই লেটাৰখন আহিছে ইয়াতে আপোনালোকে মেইন ছাবজেক্টখিনি আপোনালোকে চাওক ছাবজেক্টত লিখা আছে যে ৰিগাৰ্ডিং ছাবমিশ্যন অফ এছেঞ্চিয়েল চেংচন পোষ্ট গ্ৰেড 3 and grade 4 separately which are vacant and will fall vacant by 31/3/2024 অৰ্থাৎ ইয়াতে দুটা বস্তু সোধা হৈছে যে বৰ্তমান সময়ত কিমান ভেকেণ্ট আছে গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটা ছেপাৰেটকৈ বিচাৰিছে যিহেতু মই আপোনালোকক পূৰ্বতেও কৈছোঁ যে গ্ৰেড 3 কমিশ্যন বেলেগ গ্ৰেড 4 কমিশ্যন বেলেগ দুইটাৰ কাৰণে ছেপাৰেটকৈ পৰীক্ষা পাতে চ' গ্ৰেড 3 গ্ৰেড 4ৰ চেংচন ভেকেণ্ট পোষ্টখিনি বেলেগকৈ বিচাৰিছে যিখিনি বৰ্তমান ভেকেণ্ট আছে আৰু যিখিনি ভেকেণ্ট হ'বলৈ গৈ আছে আমাৰ 31/3/2024 অৰ্থাৎ আমাৰ 23-24 ফাইনেন্সিয়েল বছৰটোৰ শেষৰ ফালে যিখিনি পোষ্ট খালী হ'বলৈ গৈ আছে সেই বস্তুটো তেওঁলোকে বিচাৰিছে চ' ইয়াতে লিখা আছে যে ৰেফাৰেঞ্চ ইমান I request you to kindly furnish the essential sanction post grade 3 grade 4 separately including iman which are vacant and will fall vacant by 31/3/2024 as per given format by the state level recruitment commission for class 3 and class 4 posts regarding next round of direct recruitment so grade 3 আৰু grade 4 যি কমিশ্যন আছে তেওঁলোকে বিচাৰাৰ মতে তেওঁলোকে বিচাৰিছে যে কিমান খালী হৈ আছে আৰু কিমানখিনি পদ 31/3/2024 লৈকে খালী হ'ব পাৰে যিখিনি তেওঁলোকে নেক্সট ডাইৰেক্ট ৰিক্ৰুটমেণ্টত তেওঁলোকে ভৰাব পাৰিব চ' এই বস্তুটোত আমি দুটা কথা বুজিব পাৰোঁ যে হয়তো ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পৰীক্ষাত তেওঁলোকে যিখিনি ভেকেণ্ট হ'ব সেই পদখিনিও ইনক্লুড কৰিব পাৰে মানে যিখিনি ভেকেণ্ট হ'বগৈ টেণ্টেটিভ যিখিনি পদ 24ৰ মানে মাৰ্চলৈকে খালী হ'ব সেই পদখিনিও মষ্ট প্ৰবেবলি ইনক্লুড হ'বগৈ পাৰে চ' তেনেকুৱা এটাও কথা ইয়াতে আহিব পাৰে Further, you are also requested to furnish information as per the format regarding vacant posts were recommended by the SLRC but remain vacant because the candidates did not join or nor before 31/8/2023. অৰ্থাৎ তেওঁলোকে কৈছে যে যিখিনি এনেকুৱা মানুহখিনিৰো ৰিপৰ্ট তেওঁলোকক দিব লাগে মানে পদখিনিৰ ৰিপৰ্ট দিব লাগে যিখিনি আপোনাৰ খালী থাকি গ'ল কিন্তু ৰেকমেণ্ড কৰা হৈছিলে SLRC ফালৰ পৰা এপইণ্টমেণ্টৰ কাৰণে অৰ্থাৎ এপইণ্টমেণ্ট আপোনালোকৰ দিছিলে প্ৰত্যেক অফিচৰ ক্ষেত্ৰত কিন্তু সেই অফিচৰ ক্ষেত্ৰত সেই পদবিলাক ভেকেণ্ট থাকি গ'ল কাৰণ মানুহখিনিয়ে জইন নকৰিলে তেনেকুৱা ধৰণৰ পদখিনিও তেওঁলোকক জনাবলৈ দিছে যিখিনি পদ 31 আগষ্ট 2023 লৈকেও পূৰণ নহ'ল চ' এনেধৰণৰ এখন চিঠি দিছে ইয়াৰ লগতে আছে যে ইন কানেকশ্যন উইথ দ্য নেক্সট ৰাউণ্ড অফ ডিৰেক্ট ৰিক্ৰুটমেণ্ট টু বি কণ্ডাক্টেড বাই দ্য SLRC ফৰ ক্লাছ 3 and ক্লাছ 4 পোষ্ট অৰ্থাৎ নেক্সট যি পৰীক্ষা হ'বলৈ গৈ আছে ADRE 2.0 দ্বিতীয় মহাযুদ্ধ চ' এই যি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন 3 আৰু 4 পাতিবলৈ গৈ আছে তাৰ কাৰণে তেওঁলোকক চেংচন পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 ছেপাৰেটলি তেওঁলোকক দিবলৈ জনাইছে 31/3/2024 লৈকে যিখিনি পদ খালী হ'ব সেইখিনিও দিবলৈ কৈছে ফৰ্মেটৰ জৰিয়তে আৰু তেওঁলোকৰ তাৰ লগতে জনাবলৈ দিছে যিখিনি পদ খালী থাকি গ'ল যোৱাবাৰ ADRE পৰীক্ষাৰ ক্ষেত্ৰত যিসকলে জইন নকৰিলে সেইখিনিও জনাবলৈ দিছে আৰু সেইটো সোনকালে জনাব দিছে চ' চাওক পদখিনি কিছু এনেধৰণৰ আপোনালোকৰ চিৰিয়েল নম্বৰ আছে অফিচ আছে পোষ্ট আছে পে পেন গ্ৰেড পে কোৱালিফিকেশ্যন ইম্পৰ্টেণ্ট কথা মই এটা বস্তু আপোনালোকক এই চিটখন এইকাৰণে দেখাব বিচাৰিছোঁ যে অ'পেন কেটেগৰী আছে OBC MOBC আছে SC আছে ST প্লেইনছ আছে ST হিলছ আছে EWS আছে টোটেল আছে PWD আপোনালোকৰ ডিজেবিলিটিখিনি আছে আৰু এক্স ছাৰ্ভিচমেনৰ ক্ষেত্ৰত আছে গোটেইখিনি বস্তু দিছে চ' ইয়াতে এটা ইম্পৰ্টেণ্ট কথা আছে যে EWSৰ কথা ইয়াত মেনশ্যন কৰা হৈছে আপোনালোকৰ ইয়াৰ জৰিয়তে আপোনালোকক ক'ব পাৰোঁ যে ADRE 2ৰ কথা চলি আছে সেইটো বহুত তীব্ৰ গতিৰে চলি আছে আৰু সোনকালে আমি এডভাৰটাইজ আমি এক্সপেক্ট কৰিব পাৰোঁ কাৰণ প্ৰত্যেক ডিপাৰ্টমেণ্টৰ পৰা যেতিয়া এনেধৰণৰ ৰিপৰ্টখিনি তেওঁলোকক পঠিয়াব তেওঁলোকে কম্পাইল কৰি পেলাই তেওঁলোকে ৰিপৰ্ট দিব আৰু সেই ৰিপৰ্ট হোৱাৰ লগে লগে আপোনালোকৰ এডভাৰটাইজ আপোনালোকৰ পাব্লিছ হৈ যাব যিহেতু তেওঁলোকে টোটেল পোষ্টখিনি গম পাই যাব কিন্তু ইয়াৰ মাজতে যিটো মষ্ট ইম্পৰ্টেণ্ট কথা মই সেইটো ক'ব বিচাৰোঁ যে EWSৰ ক্ষেত্ৰত আমি যি বস্তুটো বিচাৰি আছোঁ যে EWS আহাটো কাৰণ সকলো ধৰণৰ ৰিজাৰ্ভেশ্যন সকলোৱে পাই আছে কিন্তু জেনেৰেলসকলৰ যিসকল মানে একো নাপায় সেইসকলৰ ক্ষেত্ৰত EWSটো এটা ডাঙৰ সকাহ হিচাপে দেখা যায় সেই বস্তুটো বৰ্তমান বন্ধ কৰি ৰখা হৈছে কিন্তু এই যি আমি ফৰ্মেটটো দেখিলোঁ ইয়াতে EWSৰ কথা মেনশ্যন কৰা আছে চ' আমি ভাবিছোঁ যে EWSটো আগন্তুক ADRE পৰীক্ষাত মষ্ট প্ৰবেবলি
থাকিব পাৰে আমি সেইটোৱে আশা কৰিছোঁ সো এইটো এটা পজিটিভ সাইন হিচাপে আমি লৈছোঁ যে আমাৰ যিসকলে এই বস্তুটো অলপ চাই আছে যে EWSটো আহিব লাগে বুলি আমি অলপ পজিটিভ সাইড বুলি আমি ভাবিছোঁ যে EWS আগন্তুক ADRE 2ত হয়তো ইন্ট্ৰোডিউস আকৌ হ'ব পাৰে সো ভেৰি হোপফুল আৰু এইবিলাক আপোনালোকে পজিটিভ সাইড হিচাপে লৈ পেলাই আপোনালোকে প্ৰিপাৰেচন কৰি থাকক নিজৰ প্ৰিপাৰেচন কেতিয়াও নৰখাব আৰু পজিটিভ এটা এটিটিউড লৈ আপোনালোকে প্ৰিপাৰেচন চলাই যাওক পৰীক্ষাৰ এডভাৰটাইজ যেতিয়াই আহিব আপোনালোকে পৰীক্ষা দিবলৈ প্ৰস্তুত হৈ থাকক আৰু মেণ্টেলি ভালদৰে প্ৰিপেয়াৰ হওক বেলেগ একো কথা আপোনালোকে শুনিব নালাগে আপোনালোকে পজিটিভ এটিটিউড মেইনটেইন কৰি জাষ্ট প্ৰিপাৰেচন আপোনালোকে কৰি গৈ থাকক সো থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে নতুন ভিডিওতে আকৌ লগ পাম আজিলৈ ইমানে কিবা ইম্পৰ্টেণ্ট আপোনালোকৰ কথা থাকিলে বা মই নাজানা কিবা যদি ইনফৰমেশ্যন থাকে বা কিবা যদি কথা থাকে কমেণ্টত জনাব পাৰে যাতে ময়ো গম পাওঁ অন্যান্য যিসকল লোকে ভিডিও চাবলৈ আহে বা কমেণ্ট কৰিবলৈ আহে তেওঁলোকেও যাতে গম পায় সো থ্যাংক ইউ গুড নাইট